মই মন্মি মোৰ চৌকাৰ আন এটা ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু ৰেচিপিটো চোৱাৰ আগতে নতুন দৰ্শকসকলক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ আৰু যিসকলে অলৰেডি কৰিয়ে থৈছে সেইসকলক বহুত বহুত ধন্যবাদ। আজি মই আপোনালোকলৈ লাও বিলাহী মাছৰ এই ৰেচিপিটো লৈ আহিছোঁ। প্ৰায় সকলো মানুহৰ ঘৰতে, বিশেষকৈ অসমীয়া মানুহৰ প্ৰিয়। আৰু মইনো কেনেকৈ বনাওঁ চাওঁ আহক। মই কোমলীয়া অংশ লৈছোঁ, সেয়া চাওঁ গুটি নধৰা জাতিলাও আৰু টুকুৰা টুকুৰ কৰি ল'লোঁ। মই একেবাৰে কম সময়ত বনাম, সেইকাৰণে প্ৰেছাৰ কুকাৰত এয়া জাতিলাওখিনি ভৰাই লৈছোঁ। আৰু এইখিনি হ'ল মিৰিকা বিলাহী, লোকেল বিলাহী, আৰু বিলাহী কেইটামান দি দিছোঁ আৰু আলু চকল চকল কৰি লৈছোঁ। এই সকলোখিনি ভৰাই মই প্ৰেছাৰ কুকাৰত এটা চিটি মাৰি ল'ম। অলপ পানী দিছোঁ আৰু নিমখ দিছোঁ। বিলাহীকেইটা যিহেতু সৰু সেইকাৰণে মই কাটি লোৱা নাই। আনহাতে প্ৰেছাৰে চিটি মাৰি খোল খাই মানে মই মাছখিনি ভাজি ল'ম। কেৰাহী গৰম কৰি তেল দিছোঁ আৰু তেল গৰম হৈ মানে নিমখ হালধি সানিছোঁ। এতিয়া মই এটুকুৰা এটুকুৰাকৈ তেলত মাছ দি পেলাই মাছখিনি আধা ভজা কৰি ল'ম। পূৰা মচমচীয়াকৈ নেভাজোঁ আঞ্জাৰ বাবে। এক লুটি মই সলাই দিলোঁ আৰু পিছৰ লুটিও মই এনেকৈ আধা ভজা কৰিলোঁ, কৰি পেলাই মাছখিনি কাঢ়ি ৰাখিছোঁ। আৰু মাছ ভজাৰ তেলখিনি অকণমান সৰহ আছে কাৰণে মই অলপমান কমাই লৈছোঁ। টেঙা আঞ্জাত বেছি তেল আমাৰ প্ৰয়োজন নাই। আৰু গৰম তেলতে মই কেইটামান মিঠি ফুটাই লৈছোঁ। আপোনালোকে যদি পাঁচফোৰণ দিবলৈ মন কৰে পাঁচফোৰণ দিব পাৰে। প্ৰথমতে বিলাহীখিনি মই কাঢ়ি পেলাই তেলত দি লৈছোঁ আৰু বিলাহী অলপ গলিলত হালধি দিছোঁ। ভালকৈ লৰাই লৈছোঁ অলপমান। আৰু এতিয়া মই জাতিলাওখিনি দি দিছোঁ। মই আলু এতিয়াও দিয়া নাই। আলুখিনি মই কিয়নো গোটা গোটাকৈ ৰাখিম আৰু জাতিলাওখিনি মই হেতাৰে খচি দিছোঁ। সাধাৰণতে লাও বিলাহী টেঙা লাওখিনি খুব মিহিকৈ কটা হয়, নাইবা কেতিয়াবা পিহনাত পিহি পেলাই বনোৱা হয়। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে অকণমান সময় লাগে যিহেতু, সেইকাৰণে ডাঙৰ ডাঙৰকৈ কুটি মই কম সময়তে বনাব পৰাকৈ আপোনালোকক ৰেচিপিটো দেখুৱাইছোঁ। আৰু এতিয়া প্ৰেছাৰ কুকাৰত বাকী থকা আলু আৰু পানীখিনি দি দিছোঁ আৰু অলপমান পানী দিছোঁ। আপোনালোকে মন পচন্দ পানী দিব। যদি পনীয়া খাওঁ বুলি ক'লে অলপ পানীটো বেছি দিব, যদি ডাঠ খাওঁ বুলি ক'লে অলপমান পানীটো কমাই দিব। আৰু দুটা বিলাহী মই কাটি দিছোঁ, যিহেতু মই আঞ্জাখনৰ ৰংটো আৰু অকণমান হোৱাটো বিচাৰিছোঁ। আৰু যেতিয়া পৰিৱেশন কৰিম তেতিয়া অকণমান বিলাহী ওপৰত ওলাই থাকিলে দেখিবলৈও ভাল লাগে আৰু খায়ো ভাল লাগে। সেইকাৰণে মই দুটা বিলাহী আৰু কাটি দিলোঁ। আৰু এতিয়া আঞ্জা উতলিলে মাছ দিব পৰা যাব। আঞ্জাখিনি লাহে লাহে উতল আহিলে আৰু এতিয়া মই ভাজি থোৱা মাছখিনি দি দিছোঁ। ভাজি থোৱা মাছখিনি দিয়াৰ পিছত ঢাকন দিলোঁ আৰু হাই ফ্লেমত মই 5 মিনিটমান উতলাম। 5 মিনিট উতলোৱাৰ পিছত মাছৰ আঞ্জা এয়া ৰেডি হৈ গ'ল। আৰু মন কৰক আলুখিনি মই ভাগি যাবলৈ দিয়া নাই। বিলাহীও দুটুকুৰামান গোটা গোটা হৈ আছে। এতিয়া অকণমান টেষ্ট কৰি চাইছোঁ। অকণমান নিমখটো কমি আছিলে, নিমখ দিলোঁ আৰু সোৱাদৰ বাবে অকণমান চেনি দিছোঁ বেলেঞ্চৰ কাৰণে। যদি আপোনালোকে চেনি দিলে বেয়া পায় সেইটো স্কিপ কৰিব পাৰে। এয়া মাছৰ আঞ্জা ৰেডি আৰু মই গেছ অফ কৰি দিলোঁ। এতিয়া দুটা কেঁচা জলকীয়া কাটি দিম। মই জ্বলা ওলাবলৈ নিদিওঁ, ইয়াৰ গোন্ধটো খুব ভাল আহে টেঙা আঞ্জাত, সেইকাৰণে দিম। আগতেই যদি দিয়া হয় উতলোতেই তেতিয়া আঞ্জাখনলৈ জ্বলা আহে, সেইকাৰণে গেছ অফ কৰাৰ পিছত কেঁচা জলকীয়া আৰু ধনিয়া কাটি দিছোঁ। আৰু আপোনালোকে মন কৰিব ধনিয়াটো সদায় গেছ অফ কৰাৰ পিছতহে দিব। এয়া বেঙেনা ফ্ৰাই ভাতৰ লগত লাও বিলাহীৰ মাছৰ টেঙা মোৰ ৰেডি। ৰেচিপিটো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। যিসকল নতুন দৰ্শক মোৰ চেনেল চাই আছে আপোনালোকে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। তেন্তে আজিলৈ আহোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।